সকলোকে শুভেচ্ছা জনাই আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মাহিলী পাত মই গৰু খাবলৈ গৈ আছে। এয়া কথা পাই গ'লি এয়া চাওক, এতিয়া ভিতৰলৈ গৈ আছোঁ আমি। এইফালে আছে এয়া চাওক, এইফালে যাওঁ এয়া দেখিছে সেয়া কৰিছে মানুহে। দলং ওপৰত উঠি গৈ আছোঁ। এয়া চাকি ল'বলৈ গৈ আছোঁ। এয়া গৰু এয়া গৰু আহি আছে। মই খাব লাগিব ৰাতিপুৱা। এয়া চাকটা পাই এয়া গৰু বিচাৰিছোঁ। গৰু সৰুজনী এয়া ঘৰ কাটিলে চাই নিছে নাই। ইমান বেগা দিম ৱা এতিয়া যাওঁ, এইটো কণী যাওঁ গাইছি কণী আনিব যাওঁ। এয়া কণী যুঁজাই আছে। আমি লৈ ললো মাল দি এতিয়া হেল্ল' গাইজ, স্বাগতম জনাইছোঁ আজি এটা আমাৰ নতুন ভিডিঅ'লৈ। আজি হৈছে বহাগৰ 1 তাৰিখে। আজি আমাৰ নামঘৰত মাহ হালধি সানিব বোলে।
সেইটো কাৰণে পাপাই মই এতিয়া ওলাইছোঁ মাহ হালধি খানোগৈ এয়া পাপা ওলাই মেলি ৰখি আছে এয়া পাপা গৈ আছে মাহ হালধি খানিবলৈ এফালে মই মানুহ ৰখি আছে এয়া ভকত বহিছে এইটো আমাৰ নামঘৰটো এয়া ভকত বহি আছে মাহ হালধি মিক্স কৰি আছে চাওক এয়া মানুহে সেৱা কৰিছে এয়া ভাগ কৰি আছে এয়া মাহ হালধি খানিছে চাওক সিজনে সিজনক মাহ হালধি খানি আছে এয়া মাহ হালধি খানি আছে উঠিছে এয়া বৰ্তা আমাৰ গাঁৱৰ আমাৰ এইটো যিটো পৰম্পৰা সেই পৰম্পৰাটো আমি গাঁৱৰ সকলোৱে মিলি এই নামঘৰতে মাহ হালধি আমি লওঁ মাহ হালধি আমি জ্যেষ্ঠজনক আমি সেৱা কৰোঁ এইটো আমাৰ পৰম্পৰা এইটো চলি আহিছে আমাৰ অতীজনৰ চলি আহিব গাঁৱৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি আমি প্ৰতি বছৰে গাঁওখনৰ বয়োজ্যেষ্ঠ নামঘৰতে সকলোৱে মিলি আমি মাহ হালধি লৈ সেৱা জনাওঁ এইটো মোৰ পৰম্পৰা ভাতৃত্ববোধ বহাগ বিহুতেই ভাতৃত্ববোৰ ৰক্ষা কৰি আমি আমি এই মাহ হালধি এয়া মায়ে গামোচা উলিয়াই আছে একটো চুবাই থাকে তাক পিন্ধাই দিব লাগে
এয়া পাপাহঁতে নামঘৰত নাম কীৰ্তন কৰি আছে। আমাৰ খৰাও সোমাই আছে বাৰু, সৰু এই চাওক মেহেন্দি লগাইছে। চাওঁ দেখা দিয়া ক'বা, দেখা দিয়া ক'বা। সেয়া চাওক আৰু এইবিলাক চাওক পিঠা, আৰু এইটো হাতী দৈ গাখীৰ দেখিছে। এয়া পিঠা, ইয়াতো আছে গৰু গাখীৰ। এয়াই আৰু পোপাত আহিলে দিব তেওঁলোকক। এয়া পাপাহঁতে নামঘৰত নাম কীৰ্তন কৰি আছে। আমাৰ খৰাও সোমাই আছে বাৰু, সৰু এই চাওক মেহেন্দি লগাইছে। চাওঁ দেখা দিয়া ক'বা, দেখা দিয়া ক'বা। সেয়া চাওক আৰু এইবিলাক চাওক পিঠা, আৰু এইটো হাতী দৈ গাখীৰ দেখিছে। এয়া পিঠা, ইয়াতো আছে গৰু গাখীৰ। এয়াই আৰু পোপাত আহিলে দিব তেওঁলোকক। এয়া জলপান খাব লৈছে। আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি দিৱস কৰা কৰিছা। মূৰৰ ইষ্ট দেৱ জাতৰ পৰাই সেৱা কৰিব নামে কয়। যি মতে সেৱা আছে সেইবিলাক গ্ৰহণ কৰি, আৰু তিনি বিহু তিনি সংক্ৰান্তি আৰু বহাগ বিহু প্ৰথম দিনত ভাই বোৱাৰী আৰু ভতিজাই সেৱা আছে, সেৱা মুখি গ্ৰহণ কৰি গোটেই জগতত শেষ কৰে মাহি পানী পাহৰি আপোনাৰ চপাত খং নেদেখিলে